নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ বাবে আৰু নতুন কালেকশ্যন এটা লৈ আনিলো। এইটো হয় আপোনাৰ গ্ৰে কালাৰ জোৰা হয়, এইটো পেষ্টেল গ্ৰে হয়। এইটো যোনটো ডিজাইন বৈছে আপোনাৰ কপাৰ গুণা দিছে আৰু হোৱাইট গুণাৰ কম্বিনেশ্যন দিছে। কপাৰ দিছে, হোৱাইট দিছে, কপাৰ দিছে, হোৱাইট দিছে, কপাৰ হোৱাইট এনেকুৱা কম্বিনেশ্যন দিছে আপোনাৰ। এইটো ডিজাইনটো এইটো ডিজাইনটো খুব ধুনীয়া ডিজাইন হয়। ইয়াৰ যোনটো আপোনাৰ সাইড পটি আছে কপাৰ আৰু হোৱাইটে দিছে। ইয়াত এডাল চেউনি দিছে আৰু যোনটো পাৰ্বতী দিছে এডাল পাৰ্বতী আপোনাক হোৱাইট গুণা দিছে, এটা কপাৰ গুণা দিছে। দুটা কম্বিনেশ্যন কিয় দিছে, ইয়াত মেচিংটো মিলিব লাগিব যে, সেইকাৰণে কম্বিনেশ্যনটো দুটাৰ মিলাই দিছে। এইটো আপোনাৰ ব্লাউজ পিচ হয়। ব্লাউজ পিচটো আপোনাৰ কম্বিনেশ্যনটো সেনেকুৱাকৈ দিছে, হোৱাইট দিছে, কপাৰ দিছে, হোৱাইট দিছে, কপাৰ দিছে, সেনেকুৱা মেচিং দিছে। এইটো আপোনাৰ মেখেলা হয়। এইটো মেখেলা আৰু মেখেলাৰ ডিজাইনবিলাক চব আঁঠুৰ ওপৰলৈকে আছে কাম। পুৰা হেভি যোৰা যে এইবিলাক কইনাৰ ছেকেণ্ড ছেট হয়, কইনাৰ ছেকেণ্ড ছেট হ'লে আপোনাৰ পুৰা হেভিকৈ থাকিব লাগিব আৰু লুকবিলাক পুৰা একদম নতুন লুক হয়। পুৰা এইবিলাক বস্তু কেনেকুৱা হয়, এটা বনালো নহয় নেক্সট বাৰত কিবা নহয় কিবা ইয়াৰ সলাই দিম। আৰু যোনটো ইয়াৰ মিনা কৰিছে ডাঠ কফি কালাৰ দিছে। মিনাটো সেমে দিছে, কেৱল কি গুণাৰ মেচিংটো বেলেগ বেলেগ কৰি দিছে। ইয়াৰ গুণাৰ মেচিংটো আপোনাৰ কপাৰ দিছে নহয়, ইয়াৰ মেচিংটো আপোনাৰ হোৱাইট গুণা দিছে, কিন্তু মিনাটো সেম দিছে। ইয়াৰ মিনাটো বেলেগ বেলেগ দিলে মেচিংটো নিমিলে কাৰণে মানে কিছুমান ডিজাইন আমি ভাবি চিন্তি কিয় বনাব লাগে, যোৰাটো ভাল লাগিব নে নাই, সেইকাৰণে আমি কিছুমান বস্তু 100% আমি ভাবি চিন্তি বনাওঁ কিছুমান ডিজাইন। এখন মেখেলাৰ ডিজাইনটো দেখিছে যে খুব ধুনীয়া কৰি আছে, পুৰা ওপৰলৈ আছে। আৰু যোনটো ইয়াৰ পাৰ্বতী দিছে সেইটোৰ গোটাই মিনাটো আপোনাৰ ডাঠ কফি কালাৰে দিছে আৰু এইবিলাকৰ গোটাই কফি কালাৰে হয়। আৰু আপোনালোকে যদি ভাবে যদি ইয়াৰ কিবা যদি ডিজাইন আপোনালোকে অৰ্ডাৰ দিম বুলি, আপোনালোকে অৰ্ডাৰ দিব পাৰে। আমাৰ অৰ্ডাৰ এতিয়া লোৱা হয় আছে আৰু এতিয়াতো বিহুৰ ছিজন চলি আছে, এতিয়াতো অৰ্ডাৰ পুৰা পৰিবই। আৰু বিহুৰ পিছত কি হয়, ফেক্টৰীবিলাক বন্ধ থাকে। বিহুৰ আগত পুৰা অৰ্ডাৰ লোৱা হয়। আমাৰ কিয় হয়, বিহুৰ পিছত শিপিনীবিলাক বাহিৰৰ শিপিনী থাকে, এইবিলাক ঘৰলৈ যাব, ঘৰলৈ গ'লে অৰ্ডাৰবিলাক বিহুৰ পিছত অলপ দেৰি হৈ যাব। এতিয়া কিন্তু অৰ্ডাৰ পুৰা লোৱা হৈ আছে। আপোনালোকে যদি ভাবে যদি ইয়াৰ কিবা যদি ডিজাইন আপোনালোকক বনাই লাগে, তেতিয়া 100% বনাই পাব আৰু 100% আমাৰ ইয়াত বনাব পাব। শুৱালকুছিত বনাব পাব, শুৱালকুছিৰ তাঁত শিল্পত বনাব পাব। পুৰা শালৰে বোৱা কাপোৰহে পাব আমাৰ ইয়াত। আমাৰ ইয়াত আপোনাৰ বাহিৰৰ কাপোৰ বিকিব নোৱাৰোঁ, শুৱালকুছিত বনোৱা কাপোৰহে বিকিব লাগিব। আৰু আপোনালোকৰ যদি কিবা যদি সুধিব লগা থাকে আপোনালোকে কমেণ্ট কৰিব পাৰে, নতুবা আপোনালোকে ডাইৰেক্ট ফোন কৰি পেলাই আপোনালোকৰ কিবা যদি সুধিব লগা থাকে তেতিয়াও পাৰিব। আৰু নতুন কণ্টেক্ট নম্বৰ দিয়াই আছে। আৰু কিবা যদি ক'ব লগা থাকে ডাইৰেক্ট কল কৰিব। আৰু আমাৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।